ক্লিপ কেইটা যে দেখিলে সেইকেইটা হ'ল যোৱাকালি ৰাতিৰে আৰু আজি এতিয়া মই কলেজৰ পৰা আহিলোঁ 5:20 হ'ল কলেজৰ পৰা আহোঁতে 5:20 হৈ গ'ল আৰু দিনটো এতিয়ালৈকে একো খাব টাইম পোৱা নাই কিবা কাৰণে সেইটো বাৰু বেলেগ কথা আৰু একদম ভাগৰ লাগিছে বহুত ঘামত অৱস্থা নাই গা চা ধুই ল'ব লাগে প্ৰথমতে তাৰপিছত কিবা খাব যাব লাগে কলেজৰ মাজতে মানে আজি আমাৰ এটা ছাৰ্ভে আছিল আকৌ তাত যাব লগা হ'ল এনে এটা ক্লিপ এটা ৰাখিছিলোঁ সেইটো চাই লওঁ তাৰ পৰা আহি বাটত জাষ্ট ঠাণ্ডা চিংৰা খাইছোঁ ঠাণ্ডা চিংৰা নহয় চিংৰাটো গৰমে আছিল গৰম চিংৰাৰ লগত মানে ঠাণ্ডা খাইছিলোঁ কোল্ড ড্ৰিংকছ মানে সেইটো কৈছোঁ আৰু এতিয়াতো ক'লোৱে কলেজৰ পৰা আহিলোঁ এতিয়া আৰু অৱস্থা নাই একদম ভাগৰত আৰু ভোকতো অৱস্থা নাই পেটত একদম জুই জ্বলি আছে প্ৰথমতে গাটো ধুই লওঁ মই বাৰু খাই আহিলোঁ গাইজ আৰু এতিয়া মই বিচনাত উঠিছোঁ আহি পৰঠা চৰঠা আমলেট এনেকৈ খাই আহিলোঁ পেট ভৰাই গতিকে এতিয়া একদম ভাল লাগিছে অলপমান পূৰা ফ্ৰেছ লাগিছে অলপ এনাৰ্জি পোৱাৰ নিচিনাও লাগিছে নাখালে বহুত কিবা গা দুৰ্বল হৈ যায় আৰু ভাল কথাও নহয় নোখোৱাটো কিন্তু উপায় নাই কেতিয়াবা মানে খাব সময় নোপোৱাৰ নিচিনা হৈ যায় বেলেগৰ লগতো হয় নে কেৱল মোৰ লগতহে হয় মই সেইটো নাজানো হয়তো মোৰ লগত হোৱাৰ চান্সেই বেছি কাৰণ মই চাৰিওফালে মাথা মাৰি থাকোঁতে কেতিয়াবা মানে খাবই সময় নোহোৱা হৈ যায় বাৰু সেইটো একো ডাঙৰ কথা নহয় অলপমানতো কষ্ট কৰিবই লাগিব কিবা এটা পাবৰ কাৰণে কিন্তু কেতিয়াবা এনেকুৱা লাগে আমি যেন সঁচাকৈ যন্ত্ৰৰ নিচিনা হৈ গৈছোঁ একদম সদায় একেখিনি কামকে ৰিপিট কৰি থাকিব লাগে একেটা ফ্ৰেমতে আমি চলি থাকিব লাগে দৰ্জা বন্ধ কৰি দিয়া একেটা ফ্ৰেমতে আমি চলি থাকিব লাগে যেনেকৈ ঘড়ীৰ কাঁটাডাল সদায় এনেকৈ ঘূৰি থাকে বা গাড়ীৰ চকাটো যেনেকৈ ঘূৰি থাকে বা মেচিন এটাই যেনেকৈ সদায় এটা কামকে ৰিপিট কৰি থাকে সেই কামটোকে যেন আমি সদায় মানে একে নিচিনাই কৰি আছোঁ তেনেকুৱা যেন অনুভৱ হয় আৰু সেইকাৰণে জুবিন দাৰ এটা গান মানে মনত পৰে মোৰ আমি যেন যন্ত্ৰ একদম বহুত মানে বৰ্তমান সময়ত প্ৰাসংগিক গান সেইটো যদিও অলপমান কিছুদিন আগত গোৱা কিন্তু গানটো বৰ্তমান সময়ত বহুত বেছি প্ৰাসংগিক মোৰ এনেকুৱা লাগে মানে এইটো ভিডিঅ' ইমানতে সামৰিছোঁ গতিকে যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই